নমস্কাৰ, কি খবৰ সকলোৰে। আৰু আজি মই এতিয়া বাজিছে ৰাতি 11টা আৰু ছোৱালীজনী টোপনি আহিছে, গতিকে এতিয়াই সময় পাওঁ। সেইকাৰণে মই ভাবিছোঁ চাদৰখনক গুঠিলোঁ আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোককো যিবিলাকে নাজানে দহি গুঠিব সেইসকলক দেখাই দিওঁ। গতিকে আহক, যিবিলাকে নাজানে ভিডিঅ'টো চাওক আৰু এনেদৰে গুঠিবলৈ শিকক। প্ৰথমতে মই চাদৰখন দুটা পাৰি দুটা চাইডেৰ দুটা পটি এনেকৈ চিলাই লৈছোঁ। তাৰপাছত 4-5ডালমান সূতা দিছোঁ ৰছীডালত দি এতিয়া এনেকৈ দূৰে দূৰে প্ৰথমতে ফুটাই লৈছোঁ। চাই থাকক। তাৰপাছত দুডাল সূতা একে লগ কৰি এনেদৰে মোহাৰি লৈছোঁ। মোহাৰি লৈ এডাল বনাই দিছোঁ এটা বনাই দিছোঁ তাৰপাছত যিখিনি সূতা আপুনি দহিটো যিমান ডাঙৰ কৰিব বিচাৰে সেইখিনি সিমানমান সূতা লৈ ল'ব। মই বেছি ডাঙৰ কৰিব নিবিচাৰোঁ, গতিকে এইখিনি লৈ লৈছোঁ। আৰু এই সূতাটো ইমানেই পিছল, গতিকে অলপ সময় লাগে, সময়টো বেছি লয়। আৰু এনেদৰে সূতাটো লৈ হাতেৰে এটা পাক দি এনেকৈ এটা ধুনীয়াকৈ টানকৈ একদম গাঁঠি এটা দি দিছোঁ, যাতে ওলাই যাব নোৱাৰে। তাৰপাছত এইটো গাঁঠিৰ ওপৰেৰে আৰু এটা এনেকৈ পাক এটা দি হাতখনৰ পাক এটা দি এইটো এটা গাঁঠি দি দিছোঁ। এয়া চাব, এয়া একদম টান কৰি দিছোঁ যাতে ওলাই যাব নোৱাৰে। আৰু যিমান দীঘল লাগে সিমান দীঘল কৰি সূতাডালো লৈ ল'ব। আৰু এতিয়া মই সূতাডালৰ জোখত মোক যিমান দীঘল লাগে দহিটো সিমানকৈ কাটি দিছোঁ। এয়া আপোনালোকক যিমান লাগে সিমান ৰাখি দিব। এয়া কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু এটা গাঁঠি দিম, চাই থাকক আগতে যিখিনি সূতা মই এনেকৈ ফুটা লৈছিলোঁ সেই গোটেইকেইটা আগতে ৰেডি কৰি ল'ম। তাৰ পাছতে গোটেইখিনিত এটা এটা আৰু লাষ্ট গাঁঠিটো এটা দি ল'ম। এয়া হাতেৰে এনেকৈ পাক এটা দি গাঁঠিটো এনেকৈ গাঁঠি দি দিছোঁ। ওলাই যাব একদম নোৱাৰে। ইমান 200-300 টকা খৰচ কৰি বেলেগত এনেকৈ লগাব দিয়াত কৰি ভিডিঅ'বিলাক চায়ে নিজে ঘৰত লগাব পাৰি। 200-300 টকা নাযায়ে, কমচে কম আপোনাৰ যাব 50 টকা এটা। গতিকে 200-300 টকা ভৰিব লগা কি কাৰণ আছে, হয়নে নহয়? এতিয়া মোক দেখিছেনে, ছোৱালী এজনী আছে, গতিকে ৰাতি মই 11টা বজাত কামটো আৰম্ভ কৰিছোঁ। আৰু এই কাপোৰযোৰা মই লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা। গতিকে যদি লাগে আপোনালোককো লিংক বুলি কমেণ্ট কৰিব, দি দিম। ইমান ধুনীয়া আহিছে কাপোৰযোৰ, মাত্ৰ 350 টকাতে খুব ধুনীয়া আহিছে আৰু কালাৰ চালাৰ একদম বিৰাট ধুনীয়া। আৰু সেই ভাবিছোঁ এদিন পিন্ধিম, সেইকাৰণে ৰাতি একদম গুঠি ৰেডি কৰিব লৈছোঁ। আৰু সেই দুটাৰ দৰে এই থোপাটো এনেকৈ হাতেৰে পাক এটা দি এইটো গুঠি দিলোঁ। আৰু 5টা মই এনেদৰে গুঠি তৈয়াৰ কৰি ল'লোঁ। এইকেইটা চাওক, এতিয়া লাষ্ট গাঁঠিটো এতিয়া দি ল'ম এইখিনি সূতাৰ। আৰু সূতাৰ জিলিকনিটো ইমান ধুনীয়া, কালাৰ চাওকচোন, কাপোৰযোৰৰ লগত একদম মিলি গৈছে। তাৰপিছত গোটেইখিনি সূতা থুপুৰি কৰি লৈছোঁ। লৈ ইয়াৰ একদম গুৰত অলপমান এৰি এটা ধুনীয়াকৈ গাঁঠি এটা টান এটা গাঁঠি দি দিম, যাতে একদম থোপাটো বিৰাট ধুনীয়া দেখি। আৰু পিছল যে সূতাটো, সেইকাৰণে অলপ সময় লাগে। আগতে মই পাট সূতাৰে গুঠিছিলোঁ, গতিকে মাত্ৰ আধা ঘণ্টাতে মোৰ একদম সম্পূৰ্ণ গুঠা হৈ যোৱা আছিল। এতিয়া এই সূতাটো বিৰাট পিছল, গতিকে অলপমান টাইম লৈ বনালে বিৰাট ধুনীয়া লগা হয় দেখাত। এয়া চাওকচোন, কি ধুনীয়া মৰম লগা হৈছে, দেখিছেনে?
মই গুঠি একদম এটা ছাইড সম্পূৰ্ণ কৰি লৈছোঁ। এয়া আপোনালোকক দেখুৱাই দিছোঁ আৰু ইমান ধুনীয়াকৈ মানে সমান সমান হৈ গুঠা হৈ গৈছে, কোনো ধৰণৰ কাটিব লগা অলপো হোৱা নাই মোৰ। চাওকচোন গোটেইকেইটা একদম সমান সমান হৈ গৈছে, সূতাও সমান হৈছে, মানে দীঘলটোও সমান হৈছে, খুব ধুনীয়া লগা হৈছে। এয়া চাওক, যদি আপোনালোকে গুঠিব বিচাৰে ভিডিঅ'টো 2-3 বাৰ চাওক আৰু গুঠক, বেলেগক টকা নিদিব, ঘৰতে নিজে নিজে গুঠিবলৈ চেষ্টা কৰক গাইজ। তাৰপিছত মই চাদৰখন আপোনালোকক একবাৰ সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। একদম মুগাৰ ৰিহা যেন লাগে, মাত্ৰ 350 টকাত। গতিকে লাগে যদি অৰ্ডাৰ কৰি ল'ব, বিৰাট ধুনীয়া লাগিছে আৰু দেখা গুঠাৰ পাছততো একদম খুব ধুনীয়া লাগি গৈছে। মই মেৰুন কালাৰটো দি গুঠিছোঁ। দুটা ছেট মোৰ কমপ্লিট হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ লগত আৰু আহিম। এতিয়ালৈ বাই বাই।